জীৱনত উন্নতি কৰিব বিচাৰে তেনেহ'লে আনে কি কৈছে সেইটো নাভাবি নিজৰ লক্ষ্যত স্থিৰ থাকক। আপোনাৰ এদিন জয় হ'বই। জীৱনত যিমানে আঘাত পাবা সিমানে কাষৰ মানুহবোৰক চিনিব পাৰিবা কোন তোমাৰ কিমানখিনি আপোন। জন্ম মানুহৰ আচল পৰিচয় নহয়, কৰ্মতহে মানুহৰ আচল পৰিচয়। যিজনে আঘাত পোৱাৰ পিছতো প্ৰতিবাদ নকৰে নাভাবিবা তেওঁলোক দুৰ্বল। এইটো তেওঁলোকৰ মা দেউতাই দিয়া ভাল শিক্ষাৰ পৰিচয়। সন্মান হ'ল আইনাৰ দৰে, তুমি আনক যিমান বেছি সন্মান দিবা তাতকৈ বহুত বেছি সন্মান তুমি তেওঁলোকৰ পৰা ঘূৰাই পাবা। ভুল মানুহৰ লগত সংগত কৰাতকৈ অকলশৰীয়া থকা বহুত ভাল। যিজন মানুহে আনৰ অনুভূতিৰ মূল্য দিব নাজানে তেওঁ কেতিয়াও কাকো ভাল পাব নোৱাৰে। সৰুকালত শুনিছিলোঁ তুমি কাৰোবাৰ ক্ষতি নকৰিলে কোনেও তোমাৰ ক্ষতি নকৰিব। কিন্তু বাস্তৱত যিটো দেখিছ তুমি যিজনৰ ভাল কৰিবা তেওঁৱে সকলোতকৈ আগত তোমাৰ ক্ষতি কৰিব। এইটোৱেই পৃথিৱীৰ নিয়ম।